মেকআপ লগাইছ ৰাতিপুৱা नारायणं जानकीवल्लभम् নমস্কাৰ মই কৰবি আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই আহিছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু লগতে মোৰো ভাল। মই আছোঁ বৰ্তমান উত্তৰাখণ্ডত শ্ৰীনগৰত আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 3টা বাজিলে। আমি আচলতে গৈ আছোঁ শ্ৰীনগৰৰ পৰা এটা বহুত ধুনীয়া ঠাইলৈ, সকলোৰে জনজাত এটা ঠাইলৈ গৈ আছোঁ। বহুত ধুনীয়া এটা ঠাই, সেইকাৰণে ভাবিলোঁ আজি আকৌ পুনৰ এটা ধুনীয়া ব্লগ এটা আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু লগতে মোৰ লগত আছে ইহঁতবিলাক চব মোৰ আগৰ ভিডিঅ'টোত কেইজনীমানক দেখা পাইছিলে, কেইজনীমানক নাই দেখুওৱা। ইফালে আছে সীমা আৰু ইফালে কৃতি আৰু ইফালে সুমি আৰু ইফালে মই আৰু ইফালে আছে জিমলি আৰু ইফালে লাহেকৈ ঘূৰাই দিলে দেখা পাব জিলবা। জিলবা এতিয়া উঠিছে, তাই পেকিং কৰি আছে, আমাৰ হৈ গ'ল অলৰেডি। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ জানিবলৈ। ক'ত অলমষ্ট পেকিং হৈ গ'ল, ৰাতিয়ে কৰি থৈ দিছিলোঁ আৰু অলপ কিবা আছিলে বাকী এতিয়া কৰি আছোঁ। জিমলি ঐ শুইছ নে? চাহ নাখাওঁ শুইছ? একো নাখাওঁ শুচোন। ঐ জিমলি শুইছ? মই সুধিছোঁহে শুইছ নেকি? শুইছ? দে শু। মেকআপ লগাই আহিছ ৰাতিপুৱাই? Oh my God. ফ্ৰম উত্তৰাখণ্ড। আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 6:40। আমি 7টাই বাজিব হ'ব আৰু 10 মিনিট 15 মিনিট বাকী আছে। তো আমি এতিয়া গৈ আছোঁ আৰু কমেও আমি 2 ঘণ্টা জাৰ্ণি কৰি আমি এখন কিবা চিটি পাইছোঁ আৰু এনেইতো পাহাৰৰ মাজে মাজে ডাৱৰ ফালি আহি আছে। এতিয়া ফাইনেলি চিটি এখন পাইছোঁ আৰু আমি ৰুমৰ পৰা সোনকালে ওলাইছিলোঁ কাৰণে একো খোৱা নহ'ল। সেইকাৰণে এতিয়া আমাৰ ব্ৰেকফাষ্টৰ কাৰণে আমাক ৰখাই দিছে। ঠাণ্ডা মানে ঠাণ্ডাতে একদম কিবা লাগি আছে মানে, আৰু সেইকাৰণে ভাবিছোঁ গৰম পৰঠা খাওঁ, লগতে চাহ খাওঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে জানিবলৈ আমি ক'ত গৈ আছোঁ। হাই জিমলি, হাই কৰবি। তো ফাইনেলি আমি ঋষিকেশ আহি পালোঁ। তো এতিয়া আমি ৰুমত এণ্ট্ৰি কৰিছোঁ। 3 ঘণ্টা আমি জাৰ্ণি কৰি ফাইনেলি আমি ৰুম পালোঁ। এইটো ধৰ্মশালা হয় আৰু অ'কে ৱেইট। তো এয়া আমি এণ্ট্ৰি মাৰিলোঁ, আমাৰ ৰুম পালোঁ। জিমলিয়ে বিচনাত উঠিলে আৰু বেগবিলাক আমি য'তে ত'তে পেলাইছোঁ চব। আৰু এইফালে চবে এইটো আমি ৰুম পালোঁ, চবেই ৱাশৰুম, আমাৰ ধুনীয়া বেলকনি এটাও আছে। চ' ইয়াৰ পৰা আমি ধুনীয়াকৈ দেখা পাওঁ। তো দোকানবিলাক খোলা নাই, এতিয়া খুলিব অলপ পাছত। খুবেই এটা ধুনীয়া পৰিৱেশ, বহুত বতাহ দি আছে। হাই, তোমালোক আমাৰ ওচৰতে দেখোন। হাই। তো কৰবিক কোৱা কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু মই কোৱা নাছিলোঁ আগতে আমি ক'ত আহিছোঁ, গতিকে এতিয়া কৈছোঁ আমি আছোঁ দেহৰাদুন ঋষিকেশত আছোঁ। আমাৰ আজি প্ৰগ্ৰাম নাই, বৰ্তমান কালিয়ে প্ৰগ্ৰাম আছে। তো দেখাই থাকিম। বৰ্তমান ঋষিকেশ পাই গ'লোঁ। আমি ইভিনিং চাগে আকৌ অকণমান চাইড চিনৰ কাৰণে ওলাই যাম, যদি সম্ভৱ হয় নিশ্চয় দেখাব ট্ৰাই কৰিম। আমি লাঞ্চ কৰি অকণমান ৰেষ্ট ল'লোঁ, অলপমান শুলোঁ, ৰাতিপুৱাই উঠিছিলোঁ সেইকাৰণে অকণমান ৰেষ্ট ল'লোঁ। এতিয়া আমি গৈ আছোঁ এটা ধুনীয়া জেগালৈকে গৈ আছোঁ। আমি খুব ধুনীয়া জেগা, শুনামতে মই আগতে দেখা নাই, আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ। তো বলক আপোনালোকেও চাব। তো আমি এতিয়া ৰেডি হৈছোঁ আৰু লাহেকৈ ইফালে চব কাপোৰ পিন্ধি আছে আৰু ইফালে ওলাই আছে চব। তো বলক ভিডিঅ'টো আগলৈকে চাই থাকক।
গম পাব নিশ্চয় ফিল কৰিব পাৰিব ইয়াতে কিমান এটা মানে ভক্তিভাৱৰ পৰিৱেশ এটা হৈ আছে ঋষিকেশত গংগা নদীৰ পাৰত খুব ধুনীয়া মানে পৰিৱেশ আৰু কি ক'ম মানে কি মনোমোহা পৰিৱেশ এটা বহুত লাকি ফিল কৰি আছোঁ মানে আজি চাব পালোঁ যে ভাবি আছিলোঁ পাম নে নাপাম ফাইনেলি আমি পাই গ'লোঁ চাবলৈ খুবেই ধুনীয়া পৰিৱেশ বহুত ভাল লাগে আপোনালোকে চালে গম পাব খুব ধুনীয়া পৰিৱেশ মানে এইফালে ৰামঝোলাখনৰ একেবাৰে অপজিট মাজতে ৰামঝোলা আৰু লক্ষ্মণ ঝোলা দুখন তাৰ মাজতে আৰতি হয় গধূলি টাইমত খুব ধুনীয়া পৰিৱেশ হয় ভক্তিভাৱৰ এটা পৰিৱেশ ইয়াত আহিলে মানে আপোনাৰ গংগা ঘাটৰ পৰা আৰতি শেষ কৰি বৰ্তমান আমি গৈ আছোঁ ৰামঝোলা এইখনে ৰামঝোলা খুব ধুনীয়া দেখিবলৈ এইখনে লক্ষ্মণ ঝোলা হয় খুব ধুনীয়া ৰামঝোলাতকৈ অকণমান বেলেগ হয় কালি মই ঋষিকেশৰ আৰতি আপোনালোকক দেখালোঁ আৰু ঋষিকেশৰ পৰা ঘূৰি আহোঁতে ৰুমত দেৰি হ'ল কাৰণে ৰাতি আমি ভিডিঅ' কৰা নহ'ল গতিকে আজি আকৌ আৰম্ভ কৰিছোঁ আজিনো কি কৰিম আমি ক'ত প্ৰগ্ৰাম কৰিব গৈ আছোঁ দেখাই থাকিম তো এতিয়া আমি ৰুমৰ পৰা ওলাইছোঁ যাবলৈ তো চাই থাকক ধুনীয়াকৈ দেখাম আমি ক'ত আমাৰ প্ৰগ্ৰাম হ'ব আমাৰ প্ৰগ্ৰাম গোটেইখিনি দেখাব চেষ্টা কৰিম তেনে সেয়াই ত্ৰিবেণী ঘাট খুব ধুনীয়া মোৰ লগত আছে জিলবা আৰু চুমি কোৱা অনুভৱবিলাক কোৱা কেনেকুৱা লাগিছে বহুত ভাল লাগি আছে কেতিয়াও নভবা ঠাই এটাত আহিছোঁ ভবা নাছিলোঁ আৰু ফাইনেলি আমি আহি পালোঁ সেইটো জেগাত খুবেই এটা ভাল পৰিৱেশ খুবেই ধুনীয়া লাগি আছে ভাল লাগি আছে আৰু আপোনালোকো উপভোগ কৰক পৰিৱেশটো চাওক কেনেকুৱা আৰু আমাৰ কালচাৰেল টুৰৰ লগত আমাৰ মানে তীৰ্থ ভ্ৰমণো হৈ গ'ল ন একেলগে সেইটো খুব বেছি এটা ভাল লাগি আছে মানে কেতিয়াবা আহিবলৈ পাম এনেকুৱা হৈ আছিলে আহিম বুলি কৈ আহিবও পৰা নাছিলোঁ মিলা নাছিলে ফাইনেলি মানে আমাৰ চব মিলি গ'ল আৰু এতিয়া মানে মানে প্ৰগ্ৰামো হ'ল আৰু আমি জেগাডোখৰো দেখা পালোঁ আৰু চবতকৈ ভাল লগা হ'ব কি আমাৰ মানে এই ত্ৰিবেণী ঘাটৰ মানে সন্মুখতে আমি মানে আমাৰ বিহু পৰিৱেশন কৰিম আমি গৌৰৱান্বিত আৰু আমি যে ইমান ধুনীয়া ঠাই এটাত মানে ভবা নাছিলোঁ আমি ইয়াতে কেতিয়াবা যে আমাৰ অসমৰ কালচাৰটো দেখাব পাম খুব ভাল লাগিছে তো চাই থাকক আগলৈকে ভিডিঅ'টো আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশটো অকণমান দেখাব চেষ্টা কৰিম তো ব'লক Ultra beats on the track.
লাগিছে এতিয়া আজিৰ কাৰণে আমাৰ অনুষ্ঠান শেষ আকৌ কালি আমি বেলেগ এটা ঠাইলৈ যাম উত্তৰাখণ্ডতে হয় খুব ধুনীয়া ঠাই এটাত গৈ আছোঁ আকৌ যদি সম্ভৱ হয় আকৌ মই দেখাবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় নিশ্চয় দেখুৱাম তো পুনৰবাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম তো আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিলোঁ যদি চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে চাই তো ছাবস্ক্ৰাইব কৰি দিব লগতে তো আজিৰ কাৰণে বাই বাই জিলবা বাই বাই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব শ্বেয়াৰ কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব